Hi everyone, welcome to my YouTube channel. আজিৰ দিনটো মোৰ বাবে এটি অতি বিশেষ দিন। আজি ঘৰলৈ যাবলৈ বুলি ওলাইছোঁ। মৰাণৰ মা এদিনো আমাৰ ঘৰলৈ যোৱা নাই। সেয়েহে তেওঁলোক কালি আহিয়েই আমাৰ ঘৰ যাম বুলি মোক ক'লে। সেইকাৰণে আমি বৌ, মই, মিষ্টাৰ পেটা আৰু মা পাপা গোটেইকেইটাই আমাৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলোঁ। পেটাই জানেনে গোটেই ৰাস্তাটো নাচি নাচিয়ে গ'ল। মমায়েকৰ ঘৰলৈ গৈছোঁ বুলি গম পাইছে চাগে। সঁচাকৈ মামায়েকৰ ঘৰ বুলি ক'লে হেঁপাহখন বেলেগেই থাকে। গৈ পাই আৰু মই ৰোৱাত নাই। ইফালৰ পৰা সিফালে ঘৰখনৰ চুকে কোণে ঘূৰিয়ে ফুৰিছোঁ। মুঠতে ৰ'বলৈ সময় নাই। ভাবিলোঁ আপোনালোককো মোৰ সৰু মৰমৰ ঘৰখনৰ পৰিৱেশটো দেখাওঁ, যিটো পৰিৱেশত মই মোৰ জীৱনৰ সুন্দৰ শৈশৱকাল কৈশোৰকাল অতিবাহিত কৰিছোঁ। আন 10জনৰ ঘৰৰ দৰে আমাৰ ঘৰখন পকীকৈ বনাব পৰা নাই, কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি দুখীয়া। মা আৰু পাপাই বৰ ধুনীয়া এটি জীৱন দিলে আৰু আমাক সেইখন ঘৰতে বহুত সুখত ৰাখিলে। সেইখন ঘৰেই আমাৰ বাবে স্বৰ্গসদৃশ। ঘৰত যিমান দিন থাকিলোঁ বজাৰৰ পৰা পাচলি খাই নাপালোৱেই। বাৰীলৈ গ'লেই হ'ল, হাত দিলেই বতৰৰ পাচলি বতৰত খাবলৈ ঘৰতে পাওঁ। এইখনেই আমাৰ সৰুকৈ বাগান, কলম দি থৈছে, কুঁহিপাত ওলাইছেহে। এইখন আকৌ আমাৰ তামোলৰ বাৰী। এইবাৰ বেছিকৈ বাম খেতি কৰিব নোৱাৰিলে যদিও খাই থাকিব হোৱাকৈ সকলো পাচলিয়েই আমাৰ ঘৰত আছে। এয়া বাহনি, এইটি আমাৰ দীঘলীয়াকৈ পদূলি। এতিয়া আমি আমাৰ ঘৰলৈ নিবলৈ খুতৰা আৰু জিলিমিলি বুটলিছোঁ। কিমান ভৰপূৰ হৈ আছে দেখিছেই নহয়। আমাৰ এইফালৰ মাটিখিনি বৰ সাৰুৱা, পথাৰত ধানো সাৰ নিদিয়াকৈ বৰ ধুনীয়া হয়। পাপাই আকৌ আমাৰ ঘৰলৈ নিবলৈ ছজিনা পাৰিছে। আমি যোৱা দেখি ঘৰৰে এটি হাঁহ আৰু এটি মুৰ্গী মাৰিছে। মানে খানা আজি হেভি হ'ব। মা পাকঘৰত লাগিলেই। মই পিঁয়াজ আৰু আদা নহৰুকণকে খুন্দি দিলোঁ। বিশেষ একো কৰা নাই। এনেই আমাৰ ঘৰখনত মানুহ মাত্ৰ মোক বাদ দি 3জন, মানে মা, পাপা আৰু ভাইটি। কিন্তু বাকী সদস্যবোৰৰ লগত চিনাকি কৰাই দিয়া হওক, মানে বাকী সদস্য আমাৰ ঘৰত বহুত। এয়া আমাৰ হাঁহৰ পোৱালি, এয়া ৰাজহাঁহ, এইকেইজনী ছাগলী, মানে বৰা, মানে 3টি গাহৰিও আছে। লগতে অলপ দিনৰ আগতে ঘৰলৈ পাপাই কয়লাৰ পোৱালি 100 আনি থৈছে। এইটো আকৌ আমাৰ পুখুৰী। এতিয়া পানী অলপ শুকাইছে, কিন্তু তথাপিও মাছ আছে। এয়া আমাৰ পথাৰ, য'ত আমি ধান খেতি কৰোঁ। এইটো দেখিছে আমাৰ ফাৰ্মলৈ ইয়াতে পানী ফিল্টাৰ কৰোঁ। এইখন আমাৰ আকৌ ব্ৰইলাৰ ফাৰ্ম। ফাৰ্মখন দেখুৱাবলৈ থাকিলেই নহয়, পোৱালি ভৰাই থোৱা আছে। ভাইটিয়ে পূৰা কামত লাগি আছে। এইবোৰ ভিডিঅ' কৰি কৰি দেখাই থাকোঁতে ইফালে ভাত খাব হৈ গ'ল। মায়ে কি ৰান্ধিলে চাওক। মাংস কিমান ধুনীয়াকৈ বনাইছে। আমাৰ মায়ে বনোৱা খানা সোৱাদেই বেলেগ, তাতে জুইত বনোৱা। আৰু ইয়াৰ লগতে দালিও আছে দেই। বৰ তৃপ্তিৰে ভাত সাজ খালোঁ। মায়ে কৈছে বৰ ভাল পালে খাই। ঘৰলৈ ঘূৰি আহিবৰ সময়ত জমনি এটা হ'ল নহয়। ভেটা মামাকৰ ঘৰৰ পৰা নাহি নহয়। আমাক পূৰা বাই বাই দিছে। গুচি অহা নিচিনা কৰিও দেখালোঁ। সি মুঠতে নাযায়। পিছত পাপায়ে জোৰ কৰি টানি গাড়ীত ভঁৰালত আহিছে। তথাপিও অকণমান দেৰি থুনথুনাই থাকিলে। কিমান দেৰি যে যুঁজিবলগীয়া হৈছে নহয় তাক আনিবলৈ। সঁচাকৈ সিহঁতি সৰু যদিও বহুত বুজি পায়। মৰম চেনেহ আকুলতা এইবিলাক সঁচাকৈ তেওঁলোকে বহুত বুজি পায়। শেষত এটাই কথা কওঁ, মানুহে নিজৰ শিপাডাল কেতিয়াও পাহৰি যাব নালাগে। মই মোৰ শিপাডাল কেতিয়াও পাহৰা নাই আৰু অনাগত দিনবোৰতো নাপাহৰোঁ। মোৰ ঘৰখন আগতেই মোৰ বাবে সৰগ আছিল আৰু আজিও আছে আৰু ভৱিষ্যতলৈও মোৰ কাৰণে সেইখন সৰগেই হৈ থাকিব। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ ভাল পাইছেনে? যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে তেন্তে এটাকৈ লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। লগতে এটা অতি গুৰুত্বপূৰ্ণ কথা, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগ হ'ম। বাই বাই।